बाक्सा जिल्लानि बरिमुगाव थानाय सोरखारि मडेल कलेजाव टिएलएमनि दिन्थिफुंनाय हाबाफारि जालाङो। समग्र शिक्षा बीएमसी बाक्सा जिल्लानि बास्का ब्लकनि टिएलएम दिन्थिफुंनाय बे हाबाफारियाव गासै 37 क्लास्टारनि मोन 74 हानजाया बाहागो लादोंमोन। फोरोंगिरिफोरनि रोंमोन्दांथिजों दिहुननाय टिएलएम आगजु आरो आरोंदायारिफोरखौ दिनैनि बे हाबाफारिनि गेजेरजों दिन्थिफुंनाय जायो। मख'नो गोनां बाथ्रादि फोरोंगिरिफोरनि रोंमोन्दांथि आरो नाजानायजों दिहुननाय टिएलएम आगजु दिन्थिफुंनाय दिनैनि हाबाफारिया नोजोरबोथाव खालामदोंमोन। गुबुन फारसेथिं फोरोंगिरिफोरनि बेफोरबायदि नाजानायजों दिहुननाय आगजुफोरा फरायसालियाव फरायसाफोरखौ सोलोंथाइ होनायाव थुलुंगा होगोन होनना बाक्सा जिल्ला सोलोंथाइ बिफाननि मावख'गिरि जेहेरुल इस्लामआ फोरमायनायजों लोगोसे दिनैनि बे हाबाफारियाव बाहागो लानानै दिन्थिफुंनाय फोरोंगिरिफोरखौ साबायखर बावो। बाक्सा डिस्ट्रिक्टर जितु बास्का ब्लक আছে ব্লকত আজি ব্লক লেভেল টিএলএম এক্সিবিশন হ'ল আৰু ইয়াতে মই আহিলোঁ আহি দেখা পালোঁ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাগুৰুসকলে আহিছে আৰু তেওঁলোকৰ যিটো ক্ৰিয়েটিভিটি তেওঁলোকে ধুনীয়া ধুনীয়া টিএলএম বনাইছে শিক্ষণ সঁজুলি বনাইছে আৰু এইবিলাক যেতিয়া ছাত্ৰ ছাত্ৰী এই সঁজুলিবিলাক দেখুৱাই পঢ়াব ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব আৰু বাস্কা ব্লকৰ আণ্ডাৰত আমাৰ 37 ক্লাষ্টাৰ আছে 37 ক্লাষ্টাৰৰ সকলো ক্লাছ শিক্ষাগুৰুসকলে আহিছে ইটছ এ ছাকচেছফুল প্ৰগ্ৰাম। এইটা হৈছে আগতে নাছিলে পূৰ্বাক্ষৰৰ অধীনতে হয় এই যি ব্যৱস্থা এই ব্যৱস্থাই ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিবনে? যথেষ্ট উপকৃত কৰিব আৰু টিএলএম এনেকুৱা এইটো নতুন কোনো পদ্ধতি নহয়। টিএলএমটো আগৰ পৰাই আমাক যেতিয়া শিক্ষাগুৰুসকলে শিকাইছে চক পেঞ্চিল এডাল বা ব্লেকবোৰ্ড চক পেঞ্চিল ইভেন বুকছ ইজ অলছ' এ কাইণ্ড অফ টিএলএম গতিকে এইটো আগৰ পৰাই আছিল। এতিয়া নতুন নতুন ইন'ভেটিভ ৱে এই বস্তুখিনি ৰিইন'ভেট কৰা হৈছে বৰ্তমানৰ ল'ৰা ছোৱালীৰ লগত খাপ খুৱাই সেইখিনি আমাৰ RP বিলাকক আমি ট্ৰেইনিং কৰাই কিনে ছাত্ৰ ছাত্ৰী যাতে বৰ্তমানৰ লগত খাপ খোৱাকৈ বৰ্তমান কি এনভাইৰনমেণ্টত কি চলি আছে সেইবিলাকৰ লগত খাপ খোৱাকৈ টিএলএম বনোৱা হয় আৰু ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হ'ব কাৰণ সৰু সৰু ল'ৰা ছোৱালী LP লেভেলৰ তেওঁলোকে বহুত হেল্পফুল হ'ব এইটোৰ দ্বাৰা। তেওঁলোকৰ কি আমাৰ জাজ 3 গৰাকীক মতা হৈছিলে তেওঁলোকে দেখা পায় এই টিএলএম বিলাক যে বনাইছে কোনটো টিএলএম পাৰফেক্ট হৈছে বা এইটোৰ তেওঁলোকৰ লগত এজ অনুসৰি সেই ল'ৰা ছোৱালীৰ লগত খাপ খোৱাকৈ তেওঁলোকে বনাব পাৰিছে না নাই ইয়াৰ দ্বাৰা সংখ্যাৰ জ্ঞানেই হওক এই সংখ্যাৰ জ্ঞান ল'ৰা ছোৱালী কিমান ধুনীয়াকৈ সেইটো টিএলএমে দিব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে জাজ কৰিছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। আমাৰ যিটো লিটাৰেচিত আছিল এইটো থমনা LP স্কুল প্ৰথম পাইছে, দ্বিতীয় হৈছে কাটলিগাঁও LP স্কুল আৰু তৃতীয় পাবলৈ সক্ষম হৈছে লোকপাল LP স্কুল। লিটাৰেচিত আমাৰ পাইছে 2 নং কাটলিগাঁও LP স্কুল আৰু নিকাচি LP স্কুল ছেকেণ্ড, থাৰ্ড হৈছে ডক্টৰ BR আম্বেদকাৰ ME স্কুল।